ছাত্ৰ-ছাত্ৰীসকল যেহেতু যোৱা 26 ছেপ্টেম্বৰ তাৰিখে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলে ফৰ্ম ফিলআপ কৰিবলৈ সেবাৰ পৰা বিশেষ নোটিছ আহিছে আৰু মই তোমালোকক লাষ্ট ভিডিঅ'টোত তোমালোকৰ ফৰ্ম ফিলআপৰ ডেট কেতিয়াৰ পৰা কেতিয়ালৈকে তোমালোকে ফৰ্ম ফিলআপ কৰিব লাগিব ফিজ ষ্ট্ৰাকচাৰখিনি বুজাইছিলোঁ আৰু যেহেতু বহুতে মোক সুধি আছিল যে ফিজ ষ্ট্ৰাকচাৰটো অলপ ভালকৈ বুজাই দিব লাগে যেহেতু এইবাৰ ফিজ ষ্ট্ৰাকচাৰটো অলপ বঢ়াই দিছে ফৰ্ম ফিলআপৰ বাবে গতিকে আজিৰ ভিডিঅ'টোত 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফৰ্ম ফিলআপ কৰিব সেইসকলৰ কোনসকলে 2200 টকা দি ফৰ্ম ফিলআপ কৰিব লাগিব আৰু কোনসকলে ফ্ৰীতে ফৰ্ম ফিলআপ কৰিব পাৰিব এই কনফিউজনটো তোমালোকৰ ক্লিয়াৰ কৰিম যেহেতু সেবাই নটিফিকেশ্যন দিছে আৰু কোনসকলে 2200 টকা দিব লাগিব কোনে ফ্ৰীতে কৰিব পাৰিব তাৰ লগতে লাষ্ট ডেট আৰু ফিজ ষ্ট্ৰাকচাৰ বিষয়ে অলপ এই ভিডিঅ'টোত আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে 26 ছেপ্টেম্বৰ তাৰিখে মেট্ৰিক দিব বিচৰা 2024 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক ফৰ্ম ফিলআপ কৰিবলৈ সেবাৰ তৰফৰ পৰা এখন বিশেষ নটিফিকেশ্যন আহিছে আৰু তাত তোমালোকে ফিজ ষ্ট্ৰাকচাৰ ইয়াত দেখিবলৈ পাইছা টোটেল 2200 টকা দিব লাগিব আৰু টাইমিংটো তোমালোকৰ অহা 9 অক্টোবৰৰ পৰা আৰম্ভ হ'ব 31 অক্টোবৰৰ ভিতৰত সকলোৱে ফৰ্ম ফিলআপ কৰিব লাগিব 31 অক্টোবৰৰ ভিতৰত সকলোৱে অনলাইন পেমেন্ট বা চালান জেনাৰেট কৰিব লাগিব তাৰ লগতে 3 নৱেম্বৰৰ ভিতৰত সকলোৱে SBI বেংকত চালান পেমেন্টটো দিব লাগিব আৰু তাৰ লগতে 18 নৱেম্বৰৰ ভিতৰত যদি তোমালোকৰ ফৰ্ম ফিলআপত কিবা ভুল হয় তেন্তে তোমালোকে 18 নৱেম্বৰৰ ভিতৰত সকলোৱে সেইখিনি এৰৰখিনি কিবা ভুল থাকিলে সেইখিনি কাৰেকশ্যন কৰিব পাৰিবা এতিয়া আমি মেইনলি জানিম যে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে 2200 টকা দিব নালাগে ফ্ৰীতে ফৰ্ম ফিলআপ কৰিব পাৰিব ইয়াত তোমালোকে নটিফিকেশ্যনখনৰ তলত দেখিবলৈ পাইছা ফিজ ষ্ট্ৰাকচাৰৰ তলত এজ পাৰ দ্য ইনষ্ট্ৰাকশ্যন অফ দ্য গভৰ্ণমেণ্ট অফ আছাম বাই নটিফিকেশ্যন নম্বৰ দিছ দ্য পেমেণ্ট অফ ফিজ ইজ accepted for the candidates of government or provincialized and recognized venture schools whose parental annual income from all sources is 2 lakh or below only for the candidates who have registered in class 9 in the year 2021 and 2022 ইয়াত স্পষ্টকৈ কৈছে যে 2021-22 বৰ্ষত ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিসকল ছাত্ৰ-ছাত্ৰী ৰেজিষ্টাৰ কৰিছিল আৰু যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় সকলো মিলাই 2 লাখ বা তাৰ তলত সেইসকল ছাত্ৰ-ছাত্ৰীয়ে ফ্ৰী ফৰ্ম ফিলআপ কৰিব পাৰিব গতিকে যদি তোমালোকে ক্লাছ 9ৰ সময়ত ফ্ৰী ফৰ্ম ফিলআপৰ বাবে 2 লাখৰ তলত যিসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় আছে তেওঁলোকে তেতিয়া ফ্ৰীতে ফৰ্ম ফিলআপ কৰিব পাৰিব কিন্তু তাৰ লগতে কিছুমান ক্ৰাইটেৰিয়া আছে বিশেষ নিয়ম আছে সেইবোৰ তোমালোকে মানি চলিব লাগিব আৰু সেইবোৰ নিয়মৰ ভিতৰত পৰিলে তোমালোকে ফ্ৰীতে এডমিশ্যন পাব পাৰিবা ফৰ্ম ফিলআপ কৰিব পাৰিবা অৰ্থাৎ যিসকলে ক্লাছ 9-10ত পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখৰ তলত বুলি 9ৰ ৰেজিষ্ট্ৰেশ্যনত ৰেজিষ্টাৰ কৰিছিল সেইসকলেহে 2200 টকা দিব নালাগে তোমালোকে ফ্ৰী ফৰ্ম ফিলআপ কৰিব পাৰিবা আৰু যিসকলে ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত তোমালোকৰ বাৰ্ষিক আয় 2 লাখৰ ওপৰত আছিল বা তোমালোকে যদি তোমালোকৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখতকৈ কম বুলি যদি 9ৰ ৰেজিষ্ট্ৰেশ্যনৰ কৰাৰ সময়ত তোমালোকে ৰেজিষ্টাৰ্ড কৰা নাছিলা তেন্তে তোমালোকে এতিয়া ফ্ৰী ফৰ্ম ফিলআপ কৰিব নোৱাৰা তোমালোকে 2200 টকা দি ফৰ্ম ফিলআপ কৰিব লাগিব আৰু এইখিনি অকল ভেঞ্চাৰ আৰু চৰকাৰী প্ৰভিশ্যনেলাইজড যিসমূহ স্কুল আছে সেই স্কুলৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখৰ তলত তেওঁলোকেহে ফ্ৰী ফৰ্ম ফিলআপ কৰিব পাৰিব আকৌ ফ্ৰী ফৰ্ম ফিলআপ কৰিবলৈ তোমালোকে ক্লাছ 9ত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা তেতিয়া তোমালোকে নিশ্চয় এটা গছপুলি ৰোপণ কৰিছিলা সেই গছপুলি ৰোপণৰ বৰ্তমান কিমানখিনি হৈছে তাৰ গুগল মেপৰ সহায়ত এইটো ফটো তুলি তোমালোকে ছাবমিট কৰিব লাগিব যিখিনি ডকুমেণ্টছ আছে ডকুমেণ্টছৰ লগত গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখৰ কম বুলি ৰেজিষ্টাৰ্ড কৰিছিলা তোমালোকৰ পৰিয়ালৰ ইনকাম চাৰ্টিফিকেট দিছিলা সেইসকল ছাত্ৰ-ছাত্ৰী এতিয়া ফ্ৰী এডমিশ্যন ল'ব পাৰিব আৰু যিসকলে তেনেকুৱা কৰা নাছিলা তোমালোকৰ যদি তোমালোকে ক্লাছ 9ত বা 9ৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত তোমালোকে যদি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা পৰিয়ালৰ বাৰ্ষিক আয় যদি 2 লাখৰ ওপৰত বা তোমালোক যদি আৰ্থিকভাৱে সচ্ছল বুলি তেতিয়া দিছিলা তেন্তে তোমালোকে কিন্তু এইটো কৰিব নোৱাৰা আৰু যিসকলে নিশ্চয় 9ৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত তোমালোকৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখৰ তলত দিছিলা নিশ্চয় তোমালোকে সেই সময়ত নিজৰ পৰিয়ালৰ যিখন ইনকাম চাৰ্টিফিকেট আছে আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল এতিয়াও তোমালোকে বৰ্তমানৰ তোমালোকৰ আয়ৰ প্ৰমাণপত্ৰ ইনকাম চাৰ্টিফিকেট লগত দিব লাগিব তাৰ লগতে তোমালোকে ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যেতিয়া তোমালোকে এটা গছপুলি ৰোপণ কৰিছিলা সেই গছপুলিটো এতিয়া কিমান ডাঙৰ হৈছে সেই গছপুলিটোৰ বৰ্তমানৰ ফটো তোমালোকে গুগল মেপ কেমেৰাৰ দ্বাৰা কেপচাৰ কৰি দিব লাগিব সো এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা কোনসকলে ফ্ৰী ফৰ্ম ফিলআপ কৰিব পাৰিব কোনসকলে পইচা দি কৰিব লাগিব আৰু যদি কিবা বিশেষ জানিবলগীয়া আছে কমেণ্ট কৰিবা তাৰ লগতে এটা কথা যে যিসকলে ফ্ৰী এডমিশ্যন ল'ব তেওঁলোকে কিন্তু চেণ্টাৰ ফিজটো দিব লাগিব 350 যিটো চেণ্টাৰ ফিজ আছিল এইটো সকলোৰে বাবে কম্পালসৰি যিসকলে ফ্ৰী ফৰ্ম ফিলআপ কৰিবা 9ত যিসকলৰ পেৰেণ্টেল ইনকাম লেছ দেন 2 লাখ অৰ বিলো আছিল সেইসকলেও কিন্তু ফৰ্ম যি চেণ্টাৰ ফিজ আছে সেই 350টো দিব লাগিব আৰু যদি তোমালোকৰ ফিজ ষ্ট্ৰাকচাৰ বা ফৰ্ম ফিলআপ সন্দৰ্ভত কিবা বিশেষ জানিবলগীয়া আছে কমেণ্ট কৰিবা মই তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম ইমানখিনি আজিৰ ভিডিঅ'টো জনাবলগীয়া আছিল যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ আজি মানলৈ ধন্যবাদ